হল না নমস্কাৰ মোৰ নাম মহম্মদ কুতুবুদ্দিন আহমেদ মই 25 নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গড়ভিতৰ গাঁৱৰ এজন স্থায়ী বাসিন্দা হওঁ কথা হ'ল মই এই ইউপিপিএল দলত যোগদান কৰাৰ মূলতে এটাই কাৰণ মই বিপিএফ কৰিছিলোঁ আগতে বিপিএফৰ যিটো 17 বছৰৰ যিটো অপশাসন ভ্ৰষ্টাচাৰ আৰু এই আমাৰ সমষ্টিৰ যিজন এমচিএলএ সেই এমচিএল জনৰ যিটো কথা বতৰা তাৰমানে সিমান এটা শিক্ষিত নহয় যাক যেনেকৈ সম্বোধন কৰিব লাগে সেনেকৈ নকয় মানে কিবা এটা কথা ক'লেও ঠিক সেনেকৈ কয় সেনেকুৱা মানুহৰ নেতৃত্বত আমি বিপিএফটো ত্যাগ কৰিলোঁ আৰু ইউপিপিএলত যোগদান কৰাৰ একমাত্ৰ কাৰণ হ'ল যে আমি অসমৰ ৰাস্তা ঘাটেই হাইৱেত যিটো এটা আপচুৱে এটা যিটো এটা সমস্যা মানে কৰিছিলে যে আসাম ডিভাইডেড 50-50 এই যিটো 27 তাৰিখৰ চুক্তি হ'ল অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ নেতৃত্বত প্ৰমোদ বড়োৰ নেতৃত্বত যিটো মানে স্বাক্ষৰিত হ'ল বিটিআৰ স্বাক্ষৰিত হ'ল সেই বিটিআৰ স্বাক্ষৰিত হোৱা চুক্তিখনত তাৰমানে সেই অসম ডিভাইডেড 50-50 তাৰমানে অসমখনক ভাগ কৰাৰ এই পন্থাটো নাইকিয়া হ'ল সেই নাইকিয়া হোৱাৰ কাৰণেই আমি ইউপিপিএলত যোগদান কৰিছোঁ আৰু ইউপিপিএলত যোগদান কৰাৰ এই এটা কাৰণ দ্বিতীয় কাৰণটো হ'ল কি যে প্ৰমোদ বড়ো নেতৃত্বত প্ৰমোদ বড়ো একজন জাতীয় সত্তাৰ পৰা অহা ব্যক্তি আমি ভাবিছোঁ তেখেতৰ নেতৃত্বত এখন সুস্থ সবল চৰকাৰ গঠন হ'ব আৰু আমাৰ বিটিডি এৰিয়াত যিটো NDFB 4টা গোটৰ সদস্যই মানে ইয়াত মানে চুক্তি স্বাক্ষৰিত সহি কৰিলে সেইটোৰ কাৰণে আমাৰ বিটিডি অঞ্চলত আমাৰ যিটো অবৈধ অস্ত্ৰৰ জনজননী নাইকিয়া হ'ল এটা সুস্থ মানে চৰকাৰ গঠন হ'ব বুলি পেলাই মই ভাবোঁ গতিকে মই এইখিনি ক'লোঁ স্রাই খন্ডে दाख्लै गेवलां बाजाराव औ हरसे दोनहैबाय बिपिएफ अफिसाव ओमफ्राय 500 गांनायखौ अखानायै सियाराव खिनो होननानै दोनथ'लांदोंमोन ओमफ्राय गायब खालामबाय आरो अखानायै खोमादों लाबाय बिसोरो सेंग्राफ्रा जुमायजों जारलाथार बबे अफिस होनदों बिपिएफ औ बिपिएफ माबे अफिसाव गेवलां बाजार कुसुगाव एरिया नामा कुसुगावआवनो गोलैयो खोमा गरुफिला ओमफ्राय बेखौ मोनफिनाखैना नोङो आदै मोनफिनाखै 500 गां बेसेमोन होनदों गांनै औ गांसेया गोमादों ना गांनैबो गोमाया गांनै गोमादों बेखौ मोनफिनाखैना सोंदोंमोन नामा नोङो बिसिनाव सोंफिनदोंमोन नामा आं सोंनो मोनासै ओमफ्राय अखानायै लेदार देरसिना 150सो गावनिफ्राय पकेटनिफ्राय हरनानै गारि हमनानै फाथायहरफिनदों नोंखौहाय जोंनि लकेल बाजाराव नोंखौ दोनबा जोंना लकेला बाजार जानाय नङा होननानै थिनहरफिनदों